হাই গাইজ নমস্কাৰ এমাৰ ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে হ'ব আৰু ময়ো ভালে আছোঁ। আজি মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ঘৰৰ আগত যিটো নদী আছে মৰাবৰী নদী। চাওক আপোনালোকে বৰ্তমান পানী নাই, যিহেতু আপোনালোকক কেইদিনমান আগত দেখাইছিলোঁ পানী পূৰা পানী ভৰ্তি পানী। এইটো মৰাবৰী নদী, যিহেতু পানী নাথাকে। তো এতিয়া আমি আপোনালোকক দেখাম যিটো আমাৰ মৰাবৰী চৰ আছে, চৰ দেখাম। আৰু ইয়াত সৰু সৰু ল'ৰাহঁতে বল খেলি আছে, ক্ৰিকেট খেলি আছে। তো মই এইটো নাও দি যাম, মানে এইটোৱে সৰু সৰু বাইটি ইয়াত নদীত সাঁতুৰি আছে যিহেতু। তো আপোনালোকক আজি আমাৰ যিটো মৰাবৰী চৰ আছে দেখাম, তাৰ দৃশ্য দেখাম। আপোনালোকে চাব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব বুলি আশা ৰাখিলোঁ। তো আৰু সাঁতুৰিব পাৰোঁ, তো আপোনালোকে চাই থাকক। তো ফাইনেলি এইটো উঠিছোঁ, তো নদী পাৰ হ'ম। তো পানী নাই আৰু বেছি, মানে কাপোৰকেইটা লেতেৰা দিম, তাত খুলি পিছত গা ধুম। তো ইয়াৰ স্পৰ্টিংটো অকল খুলিম আৰু এইটো চাকিব। আপোনালোকে চাব, ভিডিঅ'টো ভাল লাগিব বুলি আশা ৰাখিলোঁ। তো ইয়াত নদী পাৰ হৈ গৈছোঁ, এতিয়া নদীৰ চৰত উঠিম। তো আহি গৈছোঁ, চাই থাকক। তাত যাম, ধাৰ আছে ইমান, তাত গা ধুম। আপোনালোকে চাব, বহুত ভাল লাগিব। এইফালে আহা। সাথে এফালে চোৱা জোনাই গা ধুবা, কেনেকুৱা লাগি আছে? সঁচা? তো এক পেলাই দিম, আপোনালোকে চাব। পেলাই দিম, একো হ'ব তোমাৰ? চাব আপোনালোকে ইয়াত কেনেকৈ পলো, আপোনালোকে চাব এইটো চিনটো। ৰ'বা এতিয়া আমি পানীত পেলাই দিম, আপোনালোকে চাব। এইফালে হওক, কেমেৰা এইফালে ইয়াক পেলাই দিম, গাইফ হৈ যাব। পানীৰ তলত গুচি যাব, আপোনালোকে চাব। পেলাই দিছি, চাওক এই ওলাই গৈছে, চাওক চাওক। ৱাও, কি ধুনীয়া লাগিছে, আপোনাক চাওক। এই আৰু এটা একেলগে 6-7টা একেলগে। আৰু কোন যাব? হেয়ান যোৱা সব একেলগে চাপ দিম। বর্তমান পানিতে মানে ইমান ধার সব একেলগে জাপ দিব, আপোনালোকে চাব পানীত কেনেকৈ জাপ দিয়ে। চাওক, চাইছে? কেনেকুৱা লাগিছে? কি কৈছে আপোনালোকে? চাওক, ভৰি ওপৰত উঠাই দিছে। সেই ইলিয়াছ মটু চাওক কি কৰি আছে। এইটো মহৰ নিচিনা সাঁতুৰি আছে 1 ঘণ্টা ধৰি।